নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল গেজেটছ আমিনলৈ। আজি আপোনালোকৰ মাজলৈ আহিলোঁ গুগল টেজৰ বিষয়ে আলোচনা কৰিবলৈ। আপোনালোকে বহুতো মানি ট্ৰেনজেকশ্যন এপ দেখিবলৈ পাইছে। আপোনালোকে এতিয়া ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ইউজ কৰিব নালাগে। কেৱল মোবাইলৰ যোগেদি আপোনালোকে মানি ট্ৰেনজেকশ্যন কৰিব পাৰে। আৰু এইটো শ্বেয়াৰ কৰিলে আপোনালোকে 51 ৰুপিজ পাব। প্ৰথমতে মোৰ চেনেল লাল বটনত প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব আৰু পাশত থকা টিলিঙাটো বজাই ভিতৰলৈ সোমাই আহিব। আপোনালোকৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ৰাহত দিবলৈ গুগল ক্ৰমে লৈ আহিলে টেজ। প্ৰথমতে প্লে ষ্টৰত গৈ টেজ বুলি চাৰ্চ কৰিব। টেজ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এতিয়া এইটো ডাউনলোড কৰিম। মই ডাউনলোড প্ৰথমতে কৰি লৈছোঁ। এতিয়া ইংলিছত স্কিপ কৰিব আৰু আপোনালোকৰ মোবাইল নাম্বাৰ যিটো বেংকৰ লগত লিংক আছে এইটো ইণ্টাৰ কৰিব। ইণ্টাৰ কৰি দি এলাউ কৰিব। সকলোকে এতিয়া পাৰ্মিশ্যন দিব লাগিব। পাৰ্মিশ্যন দি গুগল একাউণ্ট এটা এড কৰি ল'ব। কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত এটা OTP আহিব। OTP অহাৰ পিছত OTPটো ইণ্টাৰ কৰিব। OTP মোৰ আহিলে, মই চেকিং দিলোঁ, হৈ গ'ল। এতিয়া প্ৰাইভেচিৰ কাৰণে গুগল ক্ৰিয়েট পিন আৰু এটা স্ক্ৰীন পিন আহে। স্ক্ৰীন পিনটো মই কৰিলোঁ। কেইটা পাৰ্মিশ্যন ল'ব, সকলোকেইটা হৈ গ'ল। এতিয়া মই প্ৰথমতে ইয়াৰ অফাৰ কেইটা আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই আছে ইয়াৰ ফ্ৰাইডে গেট বেটাৰ উইদিন EMI 100 to 500। আপোনালোকে ইনভাইট ইয়ৰ ফ্ৰেণ্ডছ টু গুগল পে 51 টকা আপোনালোকে পাব ঘূৰাই। চাই আছে আপোনালোকে যদি আপোনালোকৰ ফ্ৰেণ্ডক ইনভাইট কৰি যদি আপোনালোকে এইটো ইনষ্টল কৰাই যদি প্ৰথম ট্ৰেনজেকশ্যন সম্পূৰ্ণ কৰে তেতিয়াহ'লে আপোনালোকে 51 টকা ঘূৰাই পাব। আৰু পে ইয়ৰ ইলেক্ট্ৰিক বিল, আপোনালোকে যদি ইলেক্ট্ৰিক বিল পে কৰে ইয়াৰ পৰা 50 টকা ঘূৰাই পাব। ইয়াত ইয়ৰ বেংক একাউণ্ট টু অন গুগল পে, আপোনালোকে ইয়াত যদি আপোনালোকৰ বেংক একাউণ্টটো এড কৰে তেনেহ'লে 1 টকা ঘূৰাই পাব। 1 টকা পাব। আপোনালোকে চাবলৈ পাইছে। আপোনালোকে এইটো ইনষ্টল কৰি লৈ আপোনালোকে ভালদৰে চাব। মই পাৰিলে ডিছক্ৰিপশ্যনত এইটোৰ লিংকটো দি দিম। ইয়াত এইটো বোনাছ অফাৰ ৰাখিছে 5। এইটো আপোনালোকে জিতিব পাৰে গুগল টেজৰ। ইয়াত চেণ্ট 500 অৰ মোৰ 10,000 টকা আপোনালোকে জিকিব পাৰে। অৰ্ডাৰ ফৰ ফেচ মেনু, ইয়াৰ আপোনালোকে পে ইয়ৰ মান্থলি বিলছ অন গুগল পে, আপোনালোকে মান্থলি বিল গুগল পেৰ পৰা দিব পাৰিলে 1000 টকা জিতিব পাৰিব। আৰু আপোনালোকে ৰিলায়েন্স এইটো অনিবাৰ্য পাব। আপোনালোকে ৰিলায়েন্স মানে জিঅ'ত আপোনালোকে ৰিচাৰ্জ কৰিলে 51 ৰুপিজ টকা ঘূৰাই পাব। আপোনালোকে বন্ধুসকল আপোনালোকে দেখিবলৈ পালে ইয়াৰ অফাৰ কেইটা। আৰু ইনভাইট কৰিব এই বটনত ক্লিক কৰি হোৱাটছআপ, ফেচবুকৰ জৰিয়তে, টুইটাৰৰ জৰিয়তে ইয়াত ইনভাইট কৰিব পাৰে। আপোনালোকে জাষ্ট ইয়াৰ পৰা লিংক ইনভাইট কৰি ল'ব। আৰু যদি প্ৰথম ট্ৰেনজেকশ্যনটো সম্পূৰ্ণ কৰে আপুনিও 51 ৰুপিজ পাব। আৰু যিয়ে এইটোৰ পৰা এইটো ইনষ্টল কৰি আপোনালোকৰ পৰা লৈ ইনষ্টল কৰি এইটো সম্পূৰ্ণ কৰিলে সিও 51 টকা ঘূৰাই পাব, মানে 51 ৰুপিজ ঘূৰাই পাব। বন্ধুসকল আপোনালোকে ইয়াত চাইছে ইণ্ডিয়াৰ সকলোকেইটা বেংক ইয়াত জড়িত হৈ আছে। ইয়াত ভয় কৰিবলগীয়া কাৰণ নাই বুলি মই ভাবোঁ। আপোনালোকে ইয়াত সকলোকেইটা ফেচিলিটি ইয়াত দিছে। বোনাছ এইবিলাক আপোনালোকৰ ইয়াত সোমাব। টোটেল ইয়াত চাবলৈ পাইছে। ইয়াত টেজ মুড ট্ৰেনজেকশ্যন, ইয়াত আপোনালোকে সকলোকেইটা ৰেকৰ্ড হৈ থাকিব। আৰু অল ট্ৰেনজেকশ্যন মানে আপোনালোকে কিমান ট্ৰেন্সফাৰ কৰিলে ইয়াৰ পৰা টকা সকলোকে ইয়াত
জমা হৈ থাকিব। সব বন্ধুসকল আপোনালোকে চাই আছে কেনেকুৱা ধুনীয়া এটা এপ গুগল টেক্সট লৈ আহিলে, আৰু আমাৰ গুগলৰ ওপৰত বিশ্বাস আছে, কাৰণ গুগলৰ আমি সকলোকেইটা কাম আজিকালি গুগলৰ জৰিয়তে কৰোঁ। সব বন্ধুসকল মই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব।